Hello everyone, welcome back to my YouTube channel. আকৌ এটা নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো। লকডাউন চলি আছে সকলো ফালে লকডাউনৰ মাজত এটা ভাল খবৰ যি সকলে ড্ৰোন ভাল পায়, ড্ৰোন শ্বট ভাল পায়, তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ অতি সোনকালে এখন ড্ৰোন লঞ্চ হ'বলৈ গৈ আছে আৰু ড্ৰোনখন নামটো কি জানেনে? DJI Mavic Air 2 আৰু আগতো DJI Mavic Air আছিল, এবাৰ DJI Mavic Air 2 ওলাইছে আৰু যিখন ৰিলিজ হ'ব অহা কাইলৈ অৰ্থাৎ 27 এপ্ৰিল আৰু এইখনৰ কাৰণে বহুত মানে এক্সাইটেড হৈ আছো চাবলে ড্ৰোনখন কেনেকুৱা কি হয় আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে গম পাই চাগে মোৰ এখন ড্ৰোন আছিল MI 4K ড্ৰোন যিখন মোৰ এবাৰ ক্ৰ্যাশ হৈছিল ক্ৰ্যাশ হোৱাৰ ফলত তাৰ যিটো কেমেৰা গিম্বল হয় গিম্বলটো ভাঙি গৈছিল আৰু মই সেইটো ৰিপেয়াৰ কৰিছিলো তাৰ ভিডিঅ' আছে ওপৰত আপুনি আই বাটনত গৈ প্লে চাব পাৰে আৰু তাৰ ভাঙি যোৱাৰ ফলত তাৰ পাছত মই এখন সেল কৰি দিছিলো এনেও মই এখন সেল কৰিম বুলি ভাবি আছিলো কাৰণ এই ড্ৰোনখন কেৰি কৰিবলৈ বিৰাট অসুবিধা মই ক'বাত গলে লৈ যাবলৈ বিৰাট দিগদাৰ কাৰণ এখন ফল্ডেবল ড্ৰোন নাছিল আৰু মোক লাগিছিল এখন ফল্ডেবল ড্ৰোন হেকানে মই এখন সেল কৰি এখন নতুন কিনাৰ কথা ভাবিছিলো মেভিক মিনিখন মই চাইছিলো মিনিখনত এটা মানে ভাল নালাগিল কাৰণ মোক লাগিছিল 4K ৰেকৰ্ডিংৰ ড্ৰোন যিখন মিনিট আছিল আপোনাৰ 2.7K ৰেকৰ্ডিং আৰু হেতু কাৰণে মই মিনিখন লোৱাৰ কথা নাভাবিলো তাৰ পিছত চাইছিলো মেভিক এয়াৰ খনত আপোনাৰ এটা প্ৰবলেম পালো যিখন আপোনাৰ তাৰ ফ্লাইট টাইম হয়তো 21 মিনিট আছিল আৰু হাৰ্ডলি যদি ইউজ কৰা যায় এখন আপোনাৰ 16 মিনিট হয় 16 মিনিট যেটো আপোনাৰ ড্ৰোনৰ কাৰণে বহুত কম সময় হয় আৰু হেকাৰণে মেভিক এয়াৰ খন মই ভাল পোৱা নাছিলো এতিয়া ফাইনালি এখন নতুন ড্ৰোন আহিছে যিখনত আপোনাৰ ফ্লাইট টাইম হয় 34 মিনিট আৰু আপোনাৰ কেমেৰা 4K ৰেকৰ্ডিং হয় আৰু তাত বহুত নতুন ফিচাৰ আহিছে আপোনাৰ যিখন আগৰ মেভিক এয়াৰ আছিল এতিয়া নতুন মেভিক এয়াৰ 2 আৰু এখনত বহুত চেঞ্জ হৈছে কিবাকিবি তেনেহলে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব হেকলৈকে চাব আৰু ড্ৰোনখনৰ বিষয়ে মই আপোনালোকক দেখুৱাম তেনেহলে ভিডিও চাই থাকিব আৰু এইখনে হৈছে DJI Mavic Air 2 আৰু এখন ফল্ডেবল ড্ৰোন হয় আৰু এই ড্ৰোনখন আগৰ Mavic Airতকে সম্পূৰ্ণ বেলেগ আৰু এই ড্ৰোনখন বেটাৰি বেকআপ হৈছে আপোনাৰ 34 মিনিট আৰু যিখন আগৰ Mavic Air আছিল হেখনত আছিল 21 মিনিট আৰু হাৰ্ডলি যদি ইউজ কৰে 16 মিনিট যেটো বহুত কম আছিল আৰু এই ড্ৰোনখন দেখাৰ Mavic 2 Pro নিচিনা একেই আৰু Mavic 2 Pro খনতকে অলপ সৰু হ'ব চাগে কিন্তু দেখিবলৈ একেই দুইখনো আৰু ড্ৰোনখনৰ কেমেৰা কেপাসিটি হল 4K ৰেকৰ্ডিং হয় আৰু 48 মেগাপিক্সেল আৰু ড্ৰোনখনত এটা চেঞ্জ হল কেমেৰাটো অলপ চেঞ্জ হৈছে আগৰ নতুন কেমেৰাটো এতিয়া অলপ ডাঙৰ আগৰটো অলপ সৰু আছিল এটা কেমেৰাটো অলপ চেঞ্জ হৈছে এই ড্ৰোনখনৰ সাইজ হৈছে ফ্ৰন্ট লেগ সাইজ হৈছে 26 সেমি আৰু ফ্ৰন্টৰ পৰা বেক লেগছৰ সাইজ হৈছে 20 সেমি এই ড্ৰোনখন Mavic 2 Pro কে অলপ সৰু হ'ব আৰু ইয়াৰ এটা বস্তু ভাল লগা নাই যেটো ৰিমোটটো সাইজটো অলপ ডাঙৰ আৰু ইয়াত এটা সৰু যদি LCD থকা হলে বেছি ভাল হল হয় আৰু ইয়াৰ যিখন প্ৰপেলাৰ হয় প্ৰপেলাৰখন সাউন্ড বহুত কম হয় আগৰ যেটো Mavic Air আছিল তাত কমপ্লেইন আছিল যে সাউন্ড বহুত বেছি কৰে তো এটো অলপ সাউন্ড কম হ'ব এতিয়া আৰু ইয়াৰ যে কিটা সেন্সৰ আছে সেন্সৰ কিটা বিৰাট পাৱাৰফুল বেক সেন্সৰ আছে বেক সাইডে সেন্সৰ আছে ফ্ৰন্ট সাইডে সেন্সৰ আছে আপোনালোকে দেখা পাইছে ফটোত আৰু তলৰ ফালেও সেন্সৰ আছে আৰু ইয়াত দেখা পাইছে এটা সৰু LED লাইট আছে আৰু ইয়াৰ যিখন প্ৰপেলাৰ হয় আগত কৈছো আপোনাক ইয়াৰ সাউন্ড বহুত আছিল আগৰখনত আৰু এতিয়াখনত সাউন্ড বহুত কম হ'ব আৰু ফল্ডেবল হয় প্ৰপেলাৰ কেখন আগৰখনত যেটো ফল্ড কৰিব নোৱাৰিছিল এটো এটা এডভান্স পইণ্ট হৈছে তেনেহলে ভিডিওটো চাই কেনে পালে জনাব আৰু যদি ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব আৰু ফ্ৰেণ্ডছৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে তলত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ সাইডত থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিব থ্যাংক ইউ